তাই তোমাক ভালেই নাপায়, তেন্তে তাইক তোমাৰ কাষত থাকিবলৈ কৈনো কি পাবা? তাইৰ হৃদয়খন আনৰ হৈ পৰিল, তেন্তে তুমি কেনেকৈ তোমাৰ অধিকাৰ সাব্যস্ত কৰিবা তাইৰ ওপৰত? মই জানো তুমি তাইক পাহৰিব নোৱাৰা, কিন্তু এটা কথা কোৱা, মনত ৰাখিনো কি কৰিবা? যাবলৈ দিয়া যাৰ যাবলৈ মন তোমাৰ কাষৰ পৰা। শুই থাকাচোন অকলশৰে, 2-3 দিনহে টোপনি নাহিব। মনত নেপেলাবা তাইক, কাৰণ তাইৰ তোমালৈ অলপো মনত নপৰিব। তুমি তাইৰ স্মৃতিত যিমানে নাকান্দা কিয়, তাইৰ কাষলৈ তোমাৰ দুখৰ নটিফিকেশ্যন কেতিয়াও গৈ নাপাব। মানি ল'লো, তাইক তুমি মনাই ল'লা, কিন্তু তাই জানো তোমাক আকৌ আগৰ দৰে ভাল পাব পাৰিব? তুমি যিমানে ফেচবুকত দুখৰ ফটো আৰু অৰিজিত সিঙৰ দুখৰ ষ্টেটাছ হোৱাটছআপত দি নাথাকা কিয়, যিমানে ৰাতিটো গাৰুটো খাবতি নাকান্দা কিয়, তোমাৰ উচুপনিৰ এটা খবৰ তাইৰ কাষ নাপায়গৈ। অ'কে, ধৰি ল'লো তাই তোমাৰ চকুপানী মুচিবলৈ ঘূৰি আহিলেই যেনিবা, কিন্তু সেই চকুপানীৰ মূল্য তাই জানো বুজি পাব? মনত ৰাখিবা, চকুপানী মচি দিওঁতা বহুত ওলাব, কিন্তু আপোন মানুহ সেয়া যিয়ে তোমাক কান্দিবলৈয়ে নিদিব। যাবলৈ দিয়া যাৰ যাবলৈ মন তোমাৰ কাষৰ পৰা। মনত ৰাখা, জীৱন এবাৰ আহে, ইয়াক উপভোগ কৰা ৱেষ্ট নহয়।